morning. নমস্কাৰ সকলোকে আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে বৰ্তমান মই আছো সিমেন নদীত আৰু এইফালে দেখিছে সিমেন দলং আৰু এইফালে সিমেন নদীখন আমি বৰ্তমান আজি গৈ আছো অবিনাশ আৰু মই মানে একদম শিলাপথাৰ সিমেন চাপৰি টু শিলাপথাৰ ৰাইড কৰিবলৈ এইফালে অবিনাশ আছে বাইকখন এইফালে হাই দে হাই হাই তো আমি দুজনে গৈ থাকিম আৰু আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এটা ধুনীয়া ৰাইড এটা বহুত দিনৰ ওপৰত মানে কৰিম বুলি ভাবিছোঁ আৰু গৈ আপোনালোকক দেখুৱাই থাকিম আজি ৰাতিপুৱাই আমি ভগৱানৰ নাম লৈ বাইকেৰে যাত্ৰা আৰম্ভ কৰিলোঁ সিমেন চাপৰি টু শিলাপথাৰ মালিনী আইথানলৈ চ' যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোকে অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এটা ধুনীয়া ঠাই আৰু ধুনীয়া জেগা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ পাহাৰৰ মাজে মাজে যাম আৰু বৰষুণৰ বতৰত আমি দুয়োজনে ওলাই আহিলোঁ একদম মালিনী আইথানলৈ মোৰ ইউটিউব চেনেলৰ এইটো দ্বিতীয়টো ভিডিঅ' হ'ব যোনটো নেকি মটো ভ্লগ আজিৰ পৰা প্ৰায় 15-20 দিনৰ আগতে এটা মটো ভ্লগ বনাইছিলোঁ জোনাই টু সিমেন চাপৰি বুলি চ' সেই ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম চেনেহ দিলে আৰু সেইটো প্ৰায় 3-4 হাজাৰমান ভিউজ আহিছে আৰু আজি গৈ আছোঁ সিমেন চাপৰি টু শিলাপথাৰ এটা ধুনীয়া মটো ভ্লগিং লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় আৰু আমি আজি যাম চিলি ছাইডে সোমাই কিনে আমি একদম পাহাৰৰ মাজে মাজে যাম আৰু পাহাৰৰ মাজে মাজে গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বৰষুণ বতৰ নাজানো পাহাৰ চাহাৰ খহি থাকিব পাৰে হয়তো খহি থাকিবই নিশ্চয় চিলি ছাইডৰ পৰা আমি ধুনীয়াকৈ সোমাই যাম বৰ্তমান আমি ডিমু বজাৰ আহি পালোঁ আৰু এইখন হৈছে সৰু সুৰাকৈ এখন বজাৰ চ' আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমি বৰষুণ বতৰত দুয়োজনে আমি ৰাইড কৰি আছোঁ আৰু যিহেতু নিজৰ বাইক নাই সেইকাৰণে আনৰ বাইক লৈ যাবলৈ ভয়ো লাগে আজি বতৰটো বহুত ভাল কৰিছে একদম ৰদ বৰষুণ নাই একদম ডাৱৰীয়া একদম পাহাৰৰ কিনাৰে কিনাৰে বৰ্তমান আমি গৈ আছোঁ আৰু আমি আগত গৈ চিলি চাইডে আমি ধুনীয়াকৈ সোমাই যাম সোমাই যোৱাৰ পিছত একদম পাহাৰৰ মাজে মাজে যাম চ' আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আগৰ মটো ভ্লগটো আপোনালোকে বহুত বেছি মৰম চেনেহ দিছে আৰু বহুত মোৰ ভাল লাগিছে সদায়নো আৰু ঘৰতে কাম কৰা ভিডিঅ' কিমাননো বনাই থাকিম যিহেতু ময়ো সময় নাপাওঁ সপ্তাহটোত গোটেইটো সপ্তাহটোত 6-7 দিনটো কামেই কৰিব লাগে তাৰ মাজত আজি দেওবাৰ আজিৰ দিনটোত অকণমান সময় উলিয়াই ধুনীয়াকৈ আমি শিলাপথাৰ গুচি আহিলোঁ সিমেন চাপৰি টু শিলাপথাৰ ধুনীয়াকৈ এটা মটো ভ্লগ বনাওঁ বুলি কেতিয়া যে পাৰিম এনেকৈ নিজৰ বাইক এখন লৈ আগফালে GoPro কেমেৰা লগাই ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ আচলতে মোৰ কোনো GoPro কেমেৰা নাই মোবাইলেৰে যিমানটো পাৰোঁ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ইউটিউব চেনেলত 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে অকণমান মৰম চেনেহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিয়ে আৰু নতুনকৈ মই ফেচবুক পেজ এটা খুলিছোঁ আপোনালোকে যদিহে ফেচবুক পেজটো চাবলৈ বিচাৰে তেনেহ'লে মই ধুনীয়াকৈ ফেচবুক পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ ডেছক্ৰিপশ্যনত ধুনীয়াকৈ গৈ ফেচবুক পেজটো পাৰিলে ফ'ল' কৰি ল'ব কিয়নো মই ফেচবুক পেজতো ধুনীয়াকৈ এতিয়া নতুন ভিডিঅ' কণ্টিনিউ দি আছোঁ এতিয়া আমাৰ বাইকখনত তেল একেবাৰে কমটি আছে সেইকাৰণে ধুনীয়াকৈ অলপ বাইকখনকো তেল ভৰাই লওঁ ধুনীয়াকৈ আমি তেল চেল ভৰাই লওঁ আগতে আমাৰ তেল চেল ভৰোৱা হৈ গ'ল এতিয়া আমি চিলি চাইডে সোমাই যাম চিধা গ'লে আমি শিলাপথাৰ পাম এতিয়া আমি ধুনীয়াকৈ ৰাইট চাইডে সোমাই যাম ৰাইট চাইডে পাম আমি চিলি আৰু একদম পাহাৰৰ মাজে মাজে যাম বুলি আমি মানে চিলি চাইডে সোমাই যাম মোৰ ইউটিউব চেনেলটোত মটো ভ্লগিং ভিডিঅ' খুবেই কম দেখা যায় কিয়নো মোৰ নিজৰ বাইক নাই GoPro কেমেৰা নাই সেইকাৰণে মই মটো ভ্লগ বনাব নোৱাৰোঁ কাৰণ আনৰ বাইক লৈ যাবলৈ ভয়ো লাগে কাৰণ কেতিয়াবা কিবা হৈ যাব বুলি ধুনীয়াকৈ এতিয়া আমি চিলি চাইডে সোমাই আহিলোঁ আৰু এতিয়া একদম যাম পাহাৰৰ মাজে মাজে এখন ধুনীয়া হৈছে গাঁওখনৰ নামটো নাজানো তথাপিতো গাঁও বুলি কৈছোঁ যিহেতু গাঁৱলীয়া পৰিৱেশৰ গোটেই লাগিছে এই ঘৰবিলাক যে কেনেকৈ যে বনায় ইমান ধুনীয়া ধুনীয়া ঘৰ এতিয়া গৈ আছোঁ আমি গাঁৱৰ মাজে মাজে ধুনীয়াকৈ মই চশমা পিন্ধি লৈছোঁ আৰু অভিনাশে টুপি পিন্ধি লৈছে চশমা পিন্ধা এটা কাৰণ আছে যিহেতু ডাঙৰকৈ বৰষুণ আহিলে বাইক চলাব নোৱাৰি চশমা নিপিন্ধিলে বা হেলমেট নহ'লে আমি হেলমেট লৈ অহা নাই যিহেতু ওচৰৰে বাট তথাপিতো হেলমেট লৈ নহাটো আমাৰ ভুল হয় গাইজ বৰ্তমান আমি আহি এডোখৰ মানে হাবি মানে এইফালে দেখিছে পাহাৰ আৰু এইফালে দেখিছে ভৈয়াম ইয়াৰ মাজত আমি এটা গাড়ী ষ্টাৰ্ট বন্ধ হৈ ৰখি থাকিলোঁ আৰু আমাৰ লোকেশ্যনটো অকণমান ভুল হয় যিহেতু আমি লোকেশ্যন চাই আহিছিলোঁ নতুন এটা ৰাস্তাৰে খালি ধুনীয়াকৈ লোকেশ্যন চাই আছে নাজানো এই জেগাডোখৰ কি জেগা বুলি কয় কিন্তু আমি চিলিৰ পৰা ইয়ালৈ সোমাই আহিছিলোঁ চ' আগলৈ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিম
ফাইনেলি আমি আহি পাই গ'লোঁ পাহাৰৰ একেবাৰে কাষত। বৰ্তমান আমি পাহাৰৰ লাইনত সোমাম আৰু চাওকচোন পাহাৰৰ আজি ভিউটো যে ইমান ধুনীয়া লাগিছে পাহাৰৰ। বৰ্তমান আমি ভৈয়ামৰ ফালৰ পৰা গৈ আছোঁ পাহাৰলৈ। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা ভিউ। আপোনালোকে যদিহে আহিছে তেনেহ'লে নিশ্চয় আপোনালোকে গম পায়, আৰু যিসকলে নাই অহা তেনেহ'লে আপোনালোকে যদি আহিবলৈ বিচাৰে তেনেহ'লে চিলি ছাইডৰ পৰা আপোনালোকে লোকেশ্যন চাই সোমাই আহিব। ইমান এটা ধুনীয়া ভিউ উঠিছে চাওকচোন। আচলতে মোৰ কোনো ধৰণৰ GoPro কেমেৰা নহয়, বৰ্তমান মই ৰেডমি মোবাইল এটা চলাই আছোঁ। ৰেডমি মোবাইলৰ কেমেৰাটো ইমান ধুনীয়াকৈ উঠিছে, আৰু GoPro যদি DSLR যদি হয় কিমান ধুনীয়া এটা লাগিব মানে। আৰু এইফালে হৈছে এয়া খ্ৰীষ্টান মন্দিৰ, যিসকল খ্ৰীষ্টান ধৰ্ম আছে তেওঁলোকৰ হৈছে এটা মন্দিৰ। আৰু আমি পাহাৰৰ মাজেৰে আহি থাকোঁতে এইফালে দেখিছে ধুনীয়াকৈ পাহাৰ চাহাৰ একদম মানে ভাঙি পৰি আছে। ভয়ে লাগিছে মানে একদম আগত যদি আৰু পাহাৰ ভাঙি যদি ৰাস্তা ব্লক হৈ আহিছে, আমি ইমান দূৰ নিজে ঘূৰি আহিব লাগিব। পাহাৰ ভাঙি এইফালে গোটেই গছ গছনি ভাঙি পৰি আছে, আৰু আগলৈও চাই এইফালে কিমান ডাঙৰ ডাঙৰ পাহাৰ ভাঙিছে, গোটেই গছ গছনি ভাঙিছে। আৰু আগত যদি আমাৰ যদি তেনেকুৱা অৱস্থা যদি হয় কি হ'ব বাৰু। এই ঠাইডোখৰত আহি বহুত বেছি ভাল লাগিছে, কিন্তু ভয় লাগিছে কি পাহাৰ ভাঙি আগৰ ৰাস্তা ব্লক হৈ আছে নেকি বুলি। আৰু নদীখন দেখিলে আপোনালোকে কিমান ধুনীয়া নদী। আৰু পাহাৰৰ মাজে মাজে গৈ আছোঁ, এইফালে ধুনীয়াকৈ গৰা, এইফালে ধুনীয়াকৈ পানী টেপ, মানে পাহাৰৰ পানী তেওঁলোকে খায় যিসকলে মানুহ ইয়াত থাকে। আৰু ইমান চিধা চিধা যে টাৰ্ণিং চাওকচোন। পাহাৰৰ ওপৰত যে কিমান ডাঙৰ ডাঙৰ ঘৰ যে বনাই ৰাখিছে তেওঁলোকৰ মানে বহুত ৰিক্সি হয়। কেতিয়াবা পাহাৰ ভাঙি পৰি যায়, পাহাৰ ঢলি আহে, চ' সেইকাৰণে বহুত বেছি ৰিক্সি হৈ যায়। আৰু আগলৈও চাওক এইবিলাক ধুনীয়া ধুনীয়াকৈ সৰু সৰু পুল আছে, নদী আছে, কিন্তু এইবোৰ চাওক পাহাৰ ভঙা দৃশ্য মানে। কিমান যে পাহাৰ ভাঙিছে, আগতকৈ আপোনালোকে আৰু দেখিবলৈ পাব। এইবোৰ চাওকচোন পাহাৰ ভাঙি অৱস্থা একেবাৰেই নাই মানে। ইয়াত যদি মানুহ থকা হ'লে মানুহ পুতি চফা হৈ গ'লহেঁতেন মানে। আৰু সেইকাৰণে এইডোখৰ ঠাইত মানে একদম ঘৰ চৰ নাই, আৰু তেওঁলোকে পাহাৰৰ পৰা কাঠ কাটি অনা। আৰু ৰাস্তা ঘাট কেনেকুৱা হৈছে আপোনালোকে চাওকচোন। এইটো ধুনীয়া এটা পকা ৰাস্তা আছিলে, আৰু পকা ৰাস্তাটো চাওক কেনেকুৱা অৱস্থা। আমাৰ গাড়ী বাইক চলাবলৈ কিমান অসুবিধা হৈছে, মানুহ অহা যোৱা কৰিবলৈ কিমান অসুবিধা হৈছে। কিন্তু চৰকাৰে পকা ৰাস্তা বনাই দিছে, কিন্তু এইফালে পাহাৰ ভাঙি পৰাৰ ফলত এই ৱালখন যে ভাল ভাগ্য বাচিছে দেই। ৱালখন ধুনীয়াকৈ অবিনাশে বাইক চলাই আছে, মই নাই চলোৱা, মই পাছফালে উঠি আছোঁ। আৰু আগলৈও গৈ থাকিম, আগলৈও কিমান কি হয় সকলোবোৰ দেখুৱাই থাকিম। আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, আৰু বৰ বেছি সময় নাই আৰু আমি গৈ পাবলৈ। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। দুখন পাহাৰৰ মাজে মাজে বৰ্তমান আমি গৈ আছোঁ। হাতী বাঘ ভালুক কি ওলাই নাজানো, তথাপিতো আমি গৈ আছোঁ। মানুহ একেবাৰে পাতলা, আমি আহোঁতে কাকো ক্ৰচিং হোৱা দেখাই নাই, হয়তো আপোনালোকেও নাই দেখা মোৰ ভিডিঅ'টোত। এইবোৰ সৰু সৰু মানে ঘন ঘন পুল, যিহেতু পাহাৰ নদীবোৰ আহিছে এনেকৈ। আৰু আজিৰ ভিডিঅ'টো চাই যদিহে ভাল পায় তেনেহ'লে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব এটা এটাকৈ, কাৰণ 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে অতি সোনকালে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু অতি সোনকালে যাতে আমাৰ 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হয় তাৰে আপোনালোকে যাতে সহায় কৰে।